দেখিছানে বেচিনটো কিমান লেতেৰা হৈছে। কি ব্যৱহাৰ কৰিলে বেচিনটো নতুনৰ নিচিনা হৈ থাকিব, আজি আপোনালোককো দেখুৱাম। দেখিছানে কিমান নতুনৰ নিচিনা হৈছে। আৰু এনি টাইম আমি বেচিনটো ব্যৱহাৰ কৰিয়ে থাকোঁ। হাই ফ্ৰেণ্ডছ, আপোনালোক কেনে আছে? আশা কৰিছোঁ নিশ্চয় ভালে আছে। আজি মোৰ ঘৰখনৰ কিবা এটা নতুন কৰাৰ কাৰণে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ, ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দেখিছানে মোৰ বেচিনটো কিমান লেতেৰা হৈছে। একেবাৰে লেতেৰা হৈছে। এনি টাইম মোৰ বেচিনটো আমি ব্যৱহাৰ কৰিয়ে থাকোঁ। ভাবিলোঁ আজি বেচিনটো চাফ কৰিম আৰু আপোনালোককো দেখুৱাম। সেইবুলি ভিডিঅ'টো মই আৰম্ভ কৰিলোঁ। প্ৰথমে চৌদা এখাৰ লৈছোঁ, খোৱা চৌদা। বেকিং চৌদাও ল'ব পাৰে, আপোনালোকে ঘৰত যি চৌদা আছে ব্যৱহাৰ কৰিব পাৰে। আমি চৌদা পাকঘৰত এনি টাইম ব্যৱহাৰ কৰিয়ে থাকোঁ, সকলোৰে ঘৰতে এই চৌদাখাৰ থাকে। তাৰপিছত এই ভিনেগাৰ লৈছোঁ মই, ভিনেগাৰ আপোনালোকেও এনেকৈ দিব, সাৰ দি ভিনেগাৰ দিব। একেবাৰে ফেন উঠি যায়, যিডাল পানীৰ পাইপ আছে সেইডাল চাফ হৈও যায় আৰু সেইখিনি জেগা বেছি চাফ হ'ব। মই এনেকৈ চৌদাখাৰ আৰু ভিনেগাৰ দিলোঁ। তাৰপৰা আৰু মই এনেকৈ নেমু টেঙা ৰসখিনি চেপি দিছোঁ, কিন্তু গোল নেমু হ'লে বেছি ভাল। মোৰ গোল নেমু নাই, সেইবাবে মই নেমু লৈছোঁ। আৰু নেমুখিনিত মই এচামুচ নিমখ দিম। এনেকৈ নিমখখিনি ভালকৈ এনেকৈ সোমাই দিলে বেছি ভাল। আৰু এই নেমু দিয়ে মই বেচিনটো ঘঁহিম প্ৰথমে। গোটেই বেচিনটো এনেকৈ নেমু টেঙা দি মই ঘঁহিছোঁ। আপোনালোকেও এনেকৈ ঘঁহিব। আৰু ঘৰখনৰ সকলো বস্তুৱে আমাৰ মাইকী মানুহৰ ওপৰতে থাকে। আমি চাফ চিকুণ কৰি ৰাখিলে বেছি ভাল হয়। এনেকৈ চাফ চিকুণ কৰি ৰাখিব আপোনালোকেও বেচিনবিলাক। এনেকৈ নেমু টেঙা দি প্ৰথমে মই গোটেই বেচিনটো ঘঁহি দিলোঁ। আৰু গোটেই চাফ নহয়, প্ৰথমে নেমু টেঙা ইমান চাফ নহয়, অলপ চাফ হ'ব, বেছি চাফ নহয়। বেছি চাফ কৰাৰ কাৰণে মই আৰু এটা পদ্ধতি ব্যৱহাৰ কৰিম, আপোনালোককো দেখুৱাম। নেমু টেঙা দি মই গোটেই বেচিনটোৱে ঘঁহি দিলোঁ। এনেকৈ বহুতখিনি চাফ হ'ব, নতুনৰ নিচিনা নহয়। আৰু নতুনৰ নিচিনা হ'ব লাগিলে আৰু এটা পদ্ধতি ব্যৱহাৰ কৰিব লাগিব। তথাপিতো বহুতখিনি চাফ হৈছে বেচিনটো মোৰ। দেখিছনে? এনেকুৱা আপোনালোকে নিমখ দিব, নিমখ দি নেমু টেঙা দি এনেকৈ ঘঁহি দিব। আৰু চাফ হৈছে, বহুতখিনি চাফ হৈছে। পানীৰে মই বেচিনটো ধুই দিলোঁ। একেবাৰে পানীৰ টেপটো মই ঘঁহি দিছোঁ আৰু ভালকৈ চাফ কৰিম মই এইবাৰ, নতুনৰ নিচিনা কৰি দিম। কলগেট লৈছোঁ মই, কলগেটেৰে মোৰ ঘৰখনৰ বহুত বস্তুৱে মই চাফ কৰোঁ। কলগেট মই বহুত বস্তুতে মই ব্যৱহাৰ কৰোঁ কলগেট। কলগেট লৈ এনেকুৱা এখন জালি ল'ব আপোনালোকেও, লৈ ঘঁহি দিব, একেবাৰে নতুনৰ নিচিনা হৈ যাব। এনেকুৱা বাচন মাজা জালি পায়, চাবোনৰ লগতো আহে। আৰু মই গোটেই বেচিনটোৱে মই ধুনীয়াকৈ চাফ কৰিলোঁ। এনেকৈ ঘঁহি দিলোঁ, একদম নতুনৰ নিচিনা হৈ যাব। আপোনালোকেও এনেকৈ ঘঁহিব কলগেটেৰে। প্ৰথমে নেমু টেঙা আৰু নিমখেদি ঘঁহিব, তাৰপৰা এনেকৈ কলগেট লৈ গোটেই বেচিনটোৱে ঘঁহি দিব। আৰু কলগেটৰ বহুত ফেন উঠে আৰু চাফো হয়, বেচিনবিলাক ধুনীয়া চাফ হয়। পাকঘৰৰ বেচিন হওক আৰু বাথৰুমৰে হওক, এনেকৈ আপোনালোকেও চাফ কৰিব। চাফ হৈ থাকিলে বহুত ভাল লাগে আৰু বস্তুবিলাকৰ লাষ্টিঙো হয় চাফ হৈ থাকিলে। মই এনেকৈ মাজে মাজে চাফ কৰি থাকোঁ। এতিয়া মই পানীৰে ধুই দিম বেচিনটো, একেবাৰে নতুনৰ নিচিনা হ'ব। আপোনালোককো দেখুৱাম। আৰু এইবিলাক ছাইডবিলাক আপোনালোকে ব্ৰাছ ইউজ কৰিবও পাৰে, কলগেট লৈ ব্ৰাছেদি কিছুমানৰ বেছি জাৰ লেতেৰা হয়, ব্ৰাছেদি ঘঁহি দিলেও হয়। কলগেট অলপমান লৈ ব্ৰাছ ব্যৱহাৰ কৰিব আপোনালোকে। আৰু মোৰ ইমান লেতেৰা হোৱা নাই কাষবিলাক, সেইকাৰণে মই ব্ৰাছ ব্যৱহাৰ কৰা নাই। আৰু বেচিনটো দেখিছেনে কিমান নতুনেই হৈছে মোৰ, এবাৰ আজি অনাৰ নিচিনা হ'ব। গোটেই বেচিনটো আগে মই ধুই লওঁ, তাৰপৰা আপোনালোকক দেখুৱাই দিম। একদম নতুনৰ নিচিনা হৈ যাব। আপোনালোকেও এনেকৈ ধুই চাবচোন, বহুতেই ভাল পাব। আৰু মই এনি টাইম মই ব্যৱহাৰেই কৰি থাকোঁ বেচিনটো। আপোনালোকক মই কৈছোঁৱে, বেচিনটো মোৰ এনি টাইম ব্যৱহাৰ হৈ থাকে। আৰু ল'ৰা দুটাও এনি টাইম মুখ হাত ধুয়ে থাকে।
মই হাতখন একেলগে ধুই ল'লোঁ, যিহেতু বেচিনটো মই চাফ কৰিছোঁ। দেখিছনে বেচিনটো কিমান চাফ হৈছে, আজি অনাৰ নিচিনা হৈছে, একেবাৰে চিকচিকীয়া হৈছে। আপোনালোকে যদি মোৰ ভিডিঅ'বিলাক চাই ভাল পায়, লাইক কৰিব, কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।